দীপিকা শইকীয়া ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমে আদৰণি জনাইছোঁ। আজি মই বনাব লৈছোঁ আলু চপ। তাকে ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এফালে আলু বইল কৰিছোঁ 3টা, অলপ মিডিয়াম চাইজৰ, নিমখ অলপ দি। মই পিঁয়াজ কাটিলোঁ এটা মিডিয়াম চাইজৰ, এটা সৰু চাইজৰ, আৰু মটৰো লৈ লৈছোঁ দুটামান, আৰু জলকীয়া। মই তেল গৰম কৰিম এখন পেনত, তাৰপিছত সেইখিনি ভাজি ল'ম। এয়া মোৰ তেল গৰম হ'ল, ইয়াত দি দিম এতিয়া মই পিঁয়াজ জলকীয়া সকলো দি দিলোঁ। ইয়াত পিঁয়াজৰ জোখেৰে মই এতিয়া অলপ নিমখ দিম, নিমখ দিলোঁ। এয়া হালধি দিলোঁ। ইয়াখিনি এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। এয়া মোৰ পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মোৰ আলু বইল হৈ গ'ল। এতিয়া ইয়াত মই দিছোঁ ধনিয়া পাউডাৰ, তাৰপিছত মেগী মছলা অলপ দি দিছোঁ অকণমান, যাতে চটপটা ফ্লেভাৰ এটা আহে। তাৰপিছত দিম মই ধনিয়া পাউডাৰ। এতিয়া মই দিম অলপ চুজি গুড়ি দি দিছোঁ মই আলু জোখেৰে, আপোনালোকেও নিজৰ জোখ হিচাপে দি দিব। আৰু মেইন বস্তু হৈছে নিমখ, সেইটোৱে দিয়া নাই। এতিয়া নিমখ আলু জোখেৰে দি দিছোঁ, আপোনালোকেও দি দিব আপোনাৰ নিজৰ অনুমতে। নিমখ দিলোঁ, তাৰপিছত দিম হালধি। এতিয়া দিছোঁ হালধি আৰু দিম জলকীয়া গুড়ি। এতিয়া মই পিঁয়াজখিনি আলুখিনি সানি ল'লোঁ। এতিয়া মই বনাই আছোঁ পিঁয়াজি আলু চপ। মোৰ ৰেচিপিৰ নাম হৈছে পিঁয়াজি আলু চপ। যদি দেখি আপোনালোকে ভাল পায় আপোনালোকেও বনাব পাৰে, আৰু খাই লৈ আপোনালোকক ৰিভিউ দিমেই। তেনেহ'লে এতিয়া এইখিনি সানি লওঁ, সানি মেলি বনাই আপোনালোকক দেখাম। মই এতিয়া আলু চপটো গোলকৈ নাই কৰা, কাৰণ মই তেল বেছি ইউজ কৰিব বিচৰা নাই। সেইকাৰণে এনেকৈ চেপেটা কৰি মেলি অলপ তেলতে ফ্ৰাই কৰি আছোঁ। আপোনালোকে যদি তেল খাই ভাল পায়, সেইকাৰণে তেতিয়া আপোনালোকে নিজৰ মতে চেপ দিব পাৰিব। কিন্তু মই ইমান তেলটো অলপ এভইড কৰি আছোঁ কাৰণে কম তেলত বনাইছোঁ। এয়া বনি আছে। এয়া আলু চপ হৈ গ'ল আমাৰ। এতিয়া ইয়াৰ ওপৰত অলপ চাট মছলা দি দিছোঁ, যাতে ফ্লেভাৰটো আৰু অলপ চটকৈ হওক। চাট মছলা অলপ দি দিলোঁ। এতিয়া চবৰ পৰা ময়ো খাই চাম আৰু সকলোৰে পৰা ৰিভিউ ল'ম। কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে। এফালে মামীয়ে খাই আছে, কেনেকুৱা হৈছে? কিমান ধুনীয়া হৈছে। এটা মাহ কোৱা কেনেকুৱা হৈছে? মস্তি খাই ভাল পাইছে। এতিয়া মই অলপ খাই চাওঁ। সঁচাকৈ বহুত মজা হৈছে খাবলৈ। আপোনালোকে ট্ৰাই কৰিব পাৰে, খাই ভাল পাব নিশ্চয়। এয়া মোৰ আলু চপ মই খাই লওঁ, তেনেহ'লে আপোনালোকে বনাই খাব। বাই বাই।